নমস্কাৰ তৃতীয় শ্ৰেণীৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ বাইদেউ দীপাঞ্জলি দেৱী তোমালোক ভালে আছা নহয়নে আহাচোন আমি আজি তোমালোকৰ পৰিৱেশৰ পাঠ্যপুথিৰ পৰা এটা পাঠ পঢ়ো পাঠটি পঢ়াৰ আগতে মই তোমালোকক কেইটামান প্ৰশ্ন সুধো ধ্ৰুৱ তুমি কোৱাচোন তোমাৰ মায়ে ৰাতিপুৱা উঠি আজি কি কি কাম কৰিছে চোতাল সাৰিছে বাচন ধুইছে বাইদেউ এতিয়া কোৱাচোন তোমাৰ মায়ে বাচন কিহেৰে ধুইছে পানীৰে বাইদেউ বিনয় তুমি কোৱাচোন তুমি গা ধুইছা নে ধুইছো কিহেৰে ধুইছা পানীৰে বাইদেউ গাৰ্গী তুমি কোৱাচোন তোমাৰ মায়ে ভাত ৰান্ধোতে কুকাৰটোত কি কি দিয়ে চাউল আৰু পানী দিয়ে বাইদেউ এই সকলোবিলাক কাম কৰিবলৈকে পানী লাগে হয়নে এতিয়া আজি মই তোমালোকক পানীৰ বিষয়ে পঢ়াম তোমালোকৰ পাঠ্যপুথি আমি আৰু আমাৰ পৰিৱেশ এইখনৰ পাঠ নম্বৰ 5 পৃষ্ঠা 25 তোমালোকে কিতাপখন উলিয়াই লোৱাচোন পানী আমাৰ অতি প্ৰয়োজনীয় সকলো প্ৰাণীকে জীয়াই থাকিবলৈ পানী লাগে পানী নহলে গছ-গছনিও জীয়াই থাকিব নোৱাৰে কিছুমান উদ্ভিদ পানীৰ ওপৰত হয় তোমালোকে দেখিছা নহয় কুনি আৰু মেটেকা পানীৰ ওপৰতে থাকে আকৌ পদুম আৰু ভেট পানীৰ তলৰ বোকা মাটিতহে হয় মাছ কাছ ঘৰিয়াল আদি পানীত থকা প্ৰাণী পানী নহলে কোনো জীৱই জীয়াই থাকিব নোৱাৰে সেইবাবে পানীক জীৱৰ প্ৰাণ বোলে পানী আমি ক'ৰ পৰা পাওঁ জানানে বৰষুণ খাল বিল পুখুৰী হ্ৰদ নদ-নদী জান-জুৰি সাগৰ মহাসাগৰ আদিৰ পৰা আমি পানী পাওঁ মাটিৰ তলতো পানী থাকে দমকল আৰু কুঁৱাৰ পানী আমি মাটিৰ তলত থকা নিজৰাৰ পৰা পাওঁ এই সকলোবোৰেই হৈছে পানীৰ উৎস ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে কোৱাচোন কি কি উৎসৰ পৰা আমি পানী পাওঁ বৰষুণ খাল বিল পুখুৰী হ্ৰদ নদ-নদী জান-জুৰি সাগৰ মহাসাগৰ দমকল কুঁৱা আদি উৎসৰ পৰা আমি পানী পাওঁ পানী আমাৰ কি কি কামত লাগে তোমালোকৰ পাঠ্যপুথিত কেইটামান ছবি আছে চোৱাচোন কি কি ছবি আছে আমি পানী খাওঁ পানীৰে আমি কাপোৰ ধুওঁ বাচন বৰ্তন ধুওঁ পানীৰে আমি গা ধুওঁ আৰু আমাৰ শাক পাচলি শস্য আদিত আমি পানী দিওঁ গতিকে এই সকলোবিলাকতে আমি পানী ব্যৱহাৰ কৰোঁ নহয়নে জানি লওঁ আহা খৰালি কালত বৰষুণ কম হোৱাৰ বাবে কুঁৱা খাল বিল পুখুৰী নৈ আদিত পানীৰ পৰিমাণ কমি যায় সকলো পানীয়ে খোৱা বা আন কিছুমান কামৰ বাবে উপযোগী নহয় আমি সদায় পৰিষ্কাৰ পানীহে খাব লাগে আৰু খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থ'ব লাগে ডাঙৰ পাত্ৰৰ পৰা খোৱা পানী উলিয়াওঁতে দীঘল নাল থকা মগ ব্যৱহাৰ কৰিব লাগে যাতে পানীত আঙুলি বা হাত নালাগে আমাৰ সকলোৰে ঘৰত পানী ভৰাই ৰাখিবলৈ কিছুমান পাত্ৰ ব্যৱহাৰ কৰোঁ সেই পাত্ৰবিলাক কি কি জানানে কলহ বাল্টি কেটলি জগ আদি পানীৰ নাটনি নহ'বৰ বাবে আমি প্ৰয়োজনীয়খিনিহে ব্যৱহাৰ কৰিব লাগে আৰু এবাৰ ব্যৱহাৰ কৰা পানীখিনি পুনৰ ব্যৱহাৰ কৰি কম পানীৰে আমি চলিব পাৰোঁ ফল মূল শাক পাচলি চাউল দাইল ধোৱা পানী পেলাই নিদি গছৰ পুলি ফুল ৰোৱা টাবত দিব পাৰি আকৌ কাপোৰ আউডালা পানীখিনি নেপেলাই গা ধোৱা ঘৰ পকী চোতাল চাফা কৰা আদি কামত ব্যৱহাৰ কৰিব পাৰি আমি দূষিত পানী খাব নালাগে এতিয়া পানীনো কিদৰে দূষিত হয় এই ছবিখন চাই কোৱাচোন পুখুৰীত গা ধুলে কাপোৰ ধুলে গৰু ম'হ পানীত নামিলে আৰু লেতেৰা বস্তু পানীত পেলালে পানী দূষিত হয়
কল কাৰখানাৰ পৰা ওলোৱা পানী নদ নদী জান-জুৰি আদিত পৰিলে পানী দূষিত হয়। দূষিত পানী খোৱাৰ ফলত নানা ধৰণৰ বেমাৰ যেনে কলেৰা, টাইফয়েড, জণ্ডিছ, গ্ৰহণী আদি হ'ব পাৰে। সেয়া আমি দূষিত পানী খাব নালাগে। কুঁৱা আৰু দমকলৰ চাৰিওফালে পকী খেৰ আৰু নলাৰ ব্যৱস্থা থাকিলে তেনে পানী খোৱাৰ বাবে নিৰাপদ। নলীৰ মাজেৰে পানী যোগান ধৰা তোমালোকে দেখিছা নহয়নে? এই ছবিখনলৈ চোৱাচোন। নলীৰ পৰা পানী উলিয়াই ল'বৰ বাবে ঠায়ে ঠায়ে একোটা পানী কল লগোৱা থাকে। আজিকালি আমাৰ বিদ্যালয়বোৰতো এনে ব্যৱস্থা আছে। পানী কলৰ পৰা টোপ টোপকৈ পানী পৰিলে কিমান পানী এনেয়ে যাব পাৰে? আমি এটোপ এটোপকৈ সংগ্ৰহ কৰি কিমান পানী পাব পাৰিম? শীতকালত পানীৰ উৎসবোৰত পানী কমি যায়। পানী কমি যোৱাৰ কাৰণ কি বুলি ভাবা কোৱাচোন? পানী ভৰাই ৰাখিবলৈ ব্যৱহাৰ কৰা পাত্ৰৰ ছবি আঁকা আৰু এই দুটা ছবিত ৰং কৰা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পানীৰ বিষয়ে বহু কথা জানিলা। পাঠটোৰ পৰা আমি কি কি শিকিলোঁ থোৰতে চাওঁ আহাচোন। পানীৰ উৎসসমূহ হ'ল বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ-নদী, জান-জুৰি, সাগৰ মহাসাগৰ, দমকল, কুঁৱা। পুনি, মেটেকা আদি পানীত হোৱা উদ্ভিদ। পদুম, ভেট পানীৰ তলৰ বোকা মাটিত হোৱা উদ্ভিদ। মাছ, কাছ, ঘৰিয়াল আদি পানীত থকা প্ৰাণী। পানীৰ সদ্ব্যৱহাৰ কৰিব লাগে। বিভিন্ন কাৰণত পানী দূষিত হয়। আমি সদায় পৰিষ্কাৰ পানীহে খাব লাগে। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ পাঠটি আমি ইমানতে সামৰিলোঁ। তোমালোকে পানী পাঠৰ পিছফালে থকা প্ৰশ্নবিলাকৰ উত্তৰ কৰিবা। ধন্যবাদ।